যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব আৰু শ্বেয়াৰ এটা কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। তো এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, আজি 5 ছেপ্টেম্বৰ। আজি সমগ্ৰ বিশ্বতে শিক্ষক দিৱস অৰ্থাৎ টিচাৰ্ছ ডে হিচাপে পালন কৰা হয়। গতিকে এই শিক্ষক দিৱসত মোৰ স্কুল লাইফৰ, কলেজ লাইফৰ আৰু ডিগ্ৰী লাইফৰ যিসকল শিক্ষকক মই এতিয়ালৈকে লগ পাইছোঁ, সেই সকলো শিক্ষকক মোৰ ফালৰ পৰা শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু বৰ্তমান লকডাউন বা এই কৰোণা সংক্ৰান্তত কলেজ, স্কুল, বিদ্যালয় আদি বন্ধ হৈ আছে। গতিকে আমি এতিয়া স্কুলত যোৱা বা শিক্ষকসকলৰ ঘৰত যোৱাটো সম্ভৱ নহয়। গতিকে এই ভিডিঅ'টোৰ যোগেদি মই মোৰ সকলো শিক্ষাগুৰুক মোৰ ফালৰ পৰা পুনৰবাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকৰ লগত আমাৰ যি সম্বন্ধ, সেই সম্বন্ধ যাতে চিৰদিন থাকে। অকল ছাত্ৰ আৰু শিক্ষক হিচাপে সম্বন্ধ নহয়, তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ যাতে আমাক সদায় মৰম কৰে বা বন্ধুৰ নিচিনাকৈ যাতে মৰম কৰে, নিজৰ ভাইটিৰ দৰে যাতে মৰম কৰে, সেয়াই মই আশা কৰিলোঁ। আৰু পুনৰবাৰ মোৰ সকলো শিক্ষাগুৰুক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।